Vive Verse Studios আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটি নতুন বিষয়ৰ ওপৰত নিৰ্মাণ কৰা এখন ছুটি ছবি লৈ আহিছো। ছবিৰ নাম এ.আই জাগৰণ কুডাৰ মেকুৰী মিউছা। আপোনালোক সকলোৱে যাতে আমাৰ চেনেল Vive Verse Studios লাইক, শেয়াৰ, সাবস্ক্ৰাইব কৰে, মৰম দিয়ে যাতে আমি এনেকুৱা ধৰণৰ আৰু কিছুমান ভিডিঅ' বনাবলৈ আত্মবিশ্বাস পাওঁ। ধন্যবাদ। বলক আমি এতিয়া মিউছাৰ কাহিনীটোৰ মাজলৈ যাওঁ। এটি সুন্দৰ কোঠাত এটি মৰম লগা মেকুৰী পোৱালি নাম মিউছা বহি আছে আৰু তাই টেবুলৰ ওপৰত থকা এটি চকমকীয়া লেপটপলৈ কৌতূহলেৰে চাই আছে। তাই চিন্তা কৰি মনে মনে ভাবিলে, এই পোহৰ দি থকা বাকচটো কি? মিউছাই এতিয়া এ.আই আৱিষ্কাৰ কৰিব গৈ আছে। মিউছাই লেপটপটোৰ কীপেডত টিপ মাৰিলে। হঠাতে লেপটপৰ পৰা উৰি আহিল এলেক্সা, চিৰি আৰু এটি ৰবট ৰান্ধনিয়াৰ হলোগ্ৰাম। তাই আচৰিত হৈ চকু ফুৰাই চালে আৰু ভাবিলে, অ' এইবোৰ কি? এলেক্সা, চিৰি আৰু ৰবট ৰান্ধনিয়া, এইটোৱে হয়তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কয়। এতিয়া মিউছাই সৰু হেডফোন পিন্ধি বহি আছে, লেপটপত বেগাই টাইপ কৰি আছে। কোডবোৰ উৰি ফুৰিছে আৰু হলোগ্ৰামবোৰ চাৰিওফালে চকুমুখ কৰি গতি কৰিছে। তাইৰ চকুত উজ্জ্বলতা, মুখত আত্মবিশ্বাস আৰু মনে মনে ভাবি আছে, মই এতিয়া মেচিন লাৰ্ণিং দ্ৰুতগতিত শিকিছোঁ। মিউছাই এতিয়া এজনী বুদ্ধিমান সৃষ্টিকৰ্তা। তাই নিজে তৈয়াৰ কৰা ৰবট সহায়ক ৰবহুইস্কাৰছ 2.0 উপস্থাপন কৰিছে। চাৰিওফালে আছে তাইৰ বন্ধু-বান্ধৱ, সকলোৰে মুখত হাঁহি আৰু হাত চাপৰি উপস্থাপন কৰিছে। ৰবহুইস্কাৰছ 2.0 মিউছাই কেমেৰালৈ চকু মাৰি হাঁহি মুখেৰে কয়, এজনী মেকুৰীয়ে যেতিয়া কোড কৰিব পাৰে তেতিয়া আপুনি কিয় নোৱাৰিব? তাই মূৰৰ ওপৰত এটি জ্বলন্ত বাল্ব দেখা যায়, যেন এটা নতুন চিন্তা জন্ম হৈছে। শেষত মিউছাই আনন্দৰে সকলোলৈ হাতেৰে বিদায় জনায়, মুখত হাঁহি, চকুত আশা। আকৌ এবাৰ এক নতুন সৃষ্টিৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পাঠ লৈ লগ পোৱাৰ আশাৰে গুচি যায়।